কেতিয়াবা পাচলি আৰু ডিমৰ লগত এনেদৰে মেগী খাই খুবেই ভাল লাগে। এখন পেনত অলপ তেল গৰম কৰি ল'লোঁ, তাতে এটা কটা পিঁয়াজ, মিহিকৈ কটা জলকীয়া দি অলপ লৰাই ল'লোঁ 1 মিনিট সময়। এটা কটা আলু, মটৰ, মিহিকৈ কটা ফুলকবি আৰু মিহিকৈ কটা গাজৰ দিলোঁ। জোখ অনুসৰি নিমখ দি সকলোখিনি ভালকৈ লৰাই ঢাকোন মাৰি কম জুইত সিজাই থাকিলোঁ। এইফালে আন এটা পাত্ৰত 2 কাপ পানী গৰম কৰি ল'লোঁ। আনফালে মাজে মাজে পাচলিখিনি লৰাই থাকিলোঁ। পাচলিখিনি সিজি অহাত এচামুচ চয়া চচ, এচামুচ টমেটো কেটচাপ, এচামুচ গ্ৰীণ চিলি চচ, এচামুচ দি সকলোখিনি ভালদৰে লৰাই পেলালোঁ। তাতে 2টা ডিম ভাঙি দি দিলোঁ। জোখ অনুসৰি নিমখ দিলোঁ। ইচ্ছা কৰিলে এচামুচ জালুকো দিব পাৰে। পানীখিনি উতলি অহাত তাত 2 পেকেট মেগী দি আৰু মেগী মছলাখিনি তাতে ঢালি লৈ ভালদৰে লৰাই দিলোঁ আৰু 2 মিনিট সময় মেগীখিনি সিজাই ল'ব। এইফালে চাওক পাচলি আৰু ডিমখিনি প্ৰায় ভালদৰে সিজি আহিছে। তাতে এতিয়া সিজাই থোৱা মেগীখিনিও ঢালি দিলোঁ। সকলোখিনি আকৌ এবাৰ ভালদৰে মিহলাই 1 বা 2 মিনিট সময় কম জুইত লৰাই থাকিব আৰু হৈ গ'লে গৰমে গৰমে এখন প্লেটত মুখৰোচক চব্জিৰে ভৰা মেগী পৰিৱেশন কৰক। ধন্যবাদ।